মই আজি আপোনালোকৰ আগত বনাই দেখুৱাম পান চাহ মানে মছলা চাহ গ্ৰীণ টি এনেকৈ যে নীলা চাহ এনেকৈ বহুত কিবা কিবি আছে নহয় চাহৰ এয়া পান চাহ এয়া চাওক তামোল পাণ যে খায় মানুহে পাণ দুখিলা লওক সৰু সৰু চাই আৰু এনেকৈ মোহাৰি এয়া চাওক পাণ তামোলৰ লগত খোৱা যে পাণ এই পাণ খেলা খুব মোহাৰি ল'ব লাগিব তেতিয়া আৰু চাহত দি দিব লাগিব মই ভুলক্ৰমে চাওক না পাৰতেই ঢালি দিলোঁ পাৰতে দি দিছিলোঁ তাৰপিছত মানে ভিডিঅ' বনোৱাত লাগি আছোঁ যে বাওঁ হাতখনেৰে তাৰপিছত এয়া উতলিছে উতলা চাহত চাহপাত অকণমান দিব লাগে বেছি দিব নালাগে পাণ দুখিলা দিব লাগে আৰু কি সুন্দৰ এটা স্মেলো আহে ধুনীয়া গন্ধ আহে এইটো চাহ খাই চাবচোন বহুত ভাল লাগে মই মাজে মাজে খাওঁ কণ্টিনিউ নাখাওঁ কিয়নো মই মানে চাহটো কমকৈ খাওঁ আবেলি খাওঁ বা ৰাতিপুৱা কেতিয়াবাহে খাওঁ ৰাতিপুৱা তেনেকৈ চাহ নাখাওঁৱেই হ'লেও এইটো চাহ খাই যাবচোন পাণখিলা পূৰা উতলাব লাগিব উতলালে তেতিয়া মানে ৰসটো গুচি যাবতো উতলোতে তেতিয়া টেষ্টি হয় বহুত গন্ধটোও বহুত ভাল লাগে আপোনালোকে খাই চাবচোন আৰু এই পাণৰ চাহটো খোৱা বহুত কাৰণত ভাল মেডিকেটেড হয় ঔষধি গুণ আছে এই পাণখিলা এনেকৈ কৰি চাব উতলাই পেলাই চাহ বনাই খাই চাব বহুতেই ভাল লাগে মই খাইছোঁ কেইবাবাৰো খাইছোঁ এয়া আজি খাম বহুত দিনৰ মূৰত পেটৰ কাৰণেও ভাল আৰু পাণখিলাটো উপকাৰী জানেই পাণখিলাত কি কি গুণ আছে নকলেও জানে নিশ্চয় আৰু একাপ চাহ খাই চাবচোন মই এতিয়া খাব ল'ম আৰু উতলি হৈছে